নমস্কাৰ, মোৰ নাম ৰবুল আহমেদ। নমস্কাৰ, মোৰ নাম সিদ্ধান্ত কুমাৰ দাস। নমস্কাৰ, মোৰ নাম আকাশ চৌধুৰী। আজি এই ভিডিঅ'টো প্ৰত্যেকজন অসমীয়াই শ্বেয়াৰ কৰক আৰু প্ৰত্যেকজন অসমীয়াই ওলাই আহক। চবেই গম পাইছে কেব আনিবই, আৰু যিহেতু আমাৰ কিছুমান জাতিদ্ৰোহী নেতাবিলাকে মানে একদম ৰঙা দলিচা পাৰি দিছে বাংলাদেশীক আনিবৰ কাৰণে। সিহঁতে 10 তাৰিখৰ পিছত বোলে 10 তাৰিখৰ ভিতৰত কেবখন বোলে গৃহীত কৰিবই। সেইকাৰণে যোনে নিজক অসমীয়া বুলি ভাবে চব কোনো ঘৰত সোমাই নাথাকিব, আৰু যদি ঘৰত সোমাই থাকে তেনেহ'লে অসমীয়া কেতিয়াও নিজক নক'ব, নিজক কেতিয়াও অসমীয়া নক'ব, আৰু খিলঞ্জীয়া বুলি কৈ কিনেতো নাহিবই যদি ঘৰত সোমাই থাকে। আজি কোনে কোন পাৰ্টিত আছে কি আছে সেইবিলাক মই ক'বলৈ নাযাওঁ, কিন্তু মই এটা ক'বলৈ যাওঁ যে অসমত যিহেতু যিমান মানুহ আছে চব অসমীয়া হয়, তো এতিয়া আমাৰ জাতি ৰক্ষাৰ কাৰণে আমি চব একহাত হৈ কিনে যিমান জনগোষ্ঠী আছে চবে ওলাই আহিব লাগিব, আৰু এইখন বিল আমি ৰখাব লাগিব। আজি যিহেতু মেঘালয়ত হওক, মিজোৰাম হওক, অৰুণাচল হওক আৰু আন ঠাইত হওক ক'তো বিলখন একচেপ্ট কৰা নাই। আৰু যেতিয়া অমিত শ্বাহৰ লগত কথা পাতিব গৈছিলে তে সিহঁতে মানি লৈছে, ঠিক আছে, অমিত শ্বাহতে মানি লৈছে কি সিহঁতে নালাগে বুলি। তে আমাৰ CM-এ কি কৰি আছিলে, যোনটো CM-ক আমি জাতীয় নায়ক বুলি এটা সময়ত তেখেতক কৈছিলো, আৰু আজি তেখেতে হৈছে জাতিদ্ৰোহী কাম কৰিব ওলাইছে। সেইবিলাক CM-এ যেতিয়া মানি লৈছে, সেইবিলাক ষ্টেটৰ CM-এ যেতিয়া তাৰ বিলখনৰ মানে বিলখনৰ অপজিটত আহিছে, তে আমাৰ অসমৰ অসমীয়া এজন CM যাক আমি জাতি নায়ক কৈছিলো, তেখেতে আজি চুপচাপ আছে, ছাপোৰ্ট কৰিছে তেখেতে। চ' সেইটোত গম পোৱা গৈছে যে আমাক বাংলাদেশী মুক্ত অসম কেতিয়াও কোনো দিব নোৱাৰে। এখন চৰকাৰ আহিলে যোনে বাংলাদেশী আনিলে, আৰু তাৰ কাৰণে আজিলৈ গোটেই সভা কাজিয়া লাগি আছে। আৰু এইখন চৰকাৰ আহিলে কে বাংলাদেশী কি কৈছিলে কোৱা? এইটো হ'ল 16 মে 2016 মোদী ডাঙৰীয়া নিজে কৈছিলে যে আমি বাংলাদেশীক কানি টোপলালৈ আমি খেদাম, কিন্তু ক'ত উল্টা কি কৰিলে? বাংলাদেশী আনিলে আছে, আৰু লাইচেন্স দিব যে তহঁতে চিটিজেনশ্বিপ লৈ ল আহি পেলাই। সেইটো কৰিব গৈছ। এতিয়া আমি প্ৰত্যেকজন অসমীয়া এতিয়া ওলাবলৈ, আৰু যদি ওলাবলৈ নোৱাৰে নহয়, মই ক'লো নহয় নেক্সট টাইম নিজক অসমীয়া ক'বলৈ লাজ কৰিব, আৰু অসমীয়া নক'ব। আপোনালোকে তাৰ যোগ্যৰে মানুহ নহয় যদি এতিয়া যদি কোনো ওলাব নোৱাৰে ঘৰত। এজনে এই আমাৰ কাম নহয়, সিহঁতে কৰিব, এইবিলাক সংগঠনৰ কাম। সেইটো নহয়, অসমীয়া জাতিটো ৰক্ষাৰ কাৰণে কোনো সংগঠনৰ কাম নহয়। অসমীয়া জাতিটো ৰক্ষাৰ কাৰণে অসমীয়া গোটেইখিনি আমি যিমানখিনি আমি জনগোষ্ঠী আৰু যিমানখিনি মানুহ আছো, যিমানখিনি অসমত আমি বাস কৰি আছো, প্ৰত্যেকজন মানুহৰে দায়িত্ব আছে। গাঁতত সোমোৱা টাইম গ'ল। এতিয়া যদি চাপ'জ সঁচাকে অসমীয়া গাত তেজ আছে, তে চবে একেলগে কৈছো যে গোট খাই ওলাই আহক আৰু মাত দিয়ক ইয়াৰ এগেইনষ্টত। আজি যদি বাহিৰৰ জেগাত যদি আজি তাৰে কাৰণে যদি অপজিটত আহিব পাৰিছে, আমাৰ চৰকাৰে ইয়াতে অপজিটত নাহে, ইয়াৰে চৰকাৰে ছাপোৰ্ট কৰিছে। চ' আমি আমাৰ অসমখন আমি ৰক্ষা কৰিব লাগিব, আমাৰ ভাষা আমি ৰক্ষা কৰিব লাগিব। ইয়াতে এইবিলাকে ভোট বেংক কৰিছে। এই চব চৰকাৰ একে, চবকে গালি দিছো, চব চৰকাৰ একে, চবে ভোট বেংকৰ কাৰণে আমাৰ জাতিটো, আমাৰ ভাষাটো, আমাৰ মানুহৰ আমাৰ অস্তিত্ব নোহোৱা কৰি দিছে। আজি আমাৰ অস্তিত্ব নাই। সেইকাৰণে মই কৈছো যে এতিয়া অসমৰ ৰাইজৰ দেখুৱাই দিয়া টাইম আহিছে, আৰু এইখিনি টাইমত যদি অসমীয়া মানুহে দেখাই দিব নোৱাৰো, এইখিনি টাইমত যদি আমি চুপচাপ হৈ ঘৰত বহি থাকো, আৰু এইখিনি টাইমত যদি আমি পাৰ্টিবিলাকৰ দালালি কৰি থাকো, তেনেহ'লে আমি এজন অসমীয়া কোৱা যোগ্যই নহয়। আমি যদি পাৰ্টিৰ দালালি কৰি থাকো, আমাক আজি পাৰ্টি পিছৰ কথা, কোন ক'ৰ পাৰ্টিত আছে মই ক'বলৈ নাযাওঁ, কিন্তু পাৰ্টিত যোনবিলাক আছে সেইবিলাক চাগে প্ৰত্যেকজন অসমীয়া মানুহ হয়। আৰু যদি অসমীয়া মানুহ হয় তেনেহ'লে এই বিলখনৰ অপজিটত আহি কিনে মাত দিয়ক। তাৰপিছত দেখা যাব, যি হ'ব দেখা যাব। চব মিলি কিনে একেলগে মৰিম যদি মৰিব লাগে। প্ৰত্যেকবাৰে ইমান বছৰ যদি বাংলাদেশী হাতাও লাগি আছে। আজিলৈ কিন্তু একো এডাল নহ'ল। আজি আকৌ আৰু বাংলাদেশী মাতিবৰ কাৰণে ৰাস্তা খুলি দিছে, আৰু উল্টা সিহঁতে আহি পেলাই আমাৰ চাকৰি লৈ আছে, লেবাৰ খিনি মাৰি আছে। সিহঁতে কম ৰেটত সিহঁতে কৰি পেলাই আমাৰ অসমীয়াৰ পেটত লাত মাৰি আছে সিহঁতে। আজি মই এটা কথা ক'ব বিচাৰিছো, এই চৰকাৰখনকে কৈছো, আপোনালোকে যে এই যে
বিদেশী আনিব বিচাৰে যে অসমীয়া ল'ৰা ছোৱালীক কেইটা ল'ৰা ছোৱালীক চাকৰি দিব পাইছে কওক আজি যে সেইবিলাক যে আহিব ক'ত থাকিব এইবিলাক সেইবিলাকক মাটি আপোনালোকে দিব হা আমাৰ অসমীয়াৰ কাৰণে মাটি নাই ইয়াতে আৰু বাংলাদেশীৰ কাৰণে মাটি আছে বাংলাদেশীৰ কাৰণে চাকৰি দিব ইয়াতে আৰু কি কৈছে কি ইয়াতে ৰাজনীতিটো খেলিব পাৰিব হা আমাৰ অসমীয়া এনেই নোহোৱা হৈ গৈ আছে অসমখন বেচিবলৈ বেছি সময় নাই বেচিলেই সেইটোৱে আমাৰ প্ৰাইভেট যিমান গভৰ্ণমেণ্ট যিমান আমাৰ পেপাৰ মিল আছে চব বিক্ৰী কৰিছে চব প্ৰাইভেট কোম্পানীক বিক্ৰী কৰিছে এতিয়া লাহেকে বাংলাদেশী হাতত অসমখনো বিক্ৰী কৰি থৈ আহিছে সিহঁতে বাংলাদেশী হাতত অসমখন বিক্ৰী কৰিছে এইবিলাকে বাংলাদেশী হাতৰ শ্লোগানটো দি কিনে আমাৰ অসমীয়াৰ মানুহৰ মনৰ লগতে খেলিব পাৰিছে আৰু সিহঁতে আজিলৈ একো কৰিব পৰা নাই সিহঁতে একো এটা কৰিব পৰা নাই চবে বাংলাদেশী আনাৰ স্বাৰ্থতহে কাম কৰিছে 1971 হওক 1951 হওক কিন্তু ইয়াতে বাংলাদেশী আহিবই যি দেখা গৈছে ইয়াতে আহিবই এতিয়া নাজানাবিলাকে লাগি আছে সেইকাৰণে মই কৈছো যে এতিয়া অসমীয়া আমি গোটেইখিনি ৰাইজৰ আমাৰ দৰকাৰকে আমি ওলাই আহিও আৰু যদি আমি ওলাই আহিব নোৱাৰো আৰু যদি আমি মাত দিব নোৱাৰো তেনেহলে আমি ইয়াতে আমি বেছি দিন নাই আজিহে আমি সংখ্যা লঘু হম ইয়াতে আমাৰহে সংখ্যা লঘু হ'ব 2 দিনৰ পিছত বাংলাদেশী আহি কিনে কুবাব আমাক হা বাংলাদেশী কুবাব মই এটা কথা কৈছো বাংলাদেশী মানে আইডাৰ মুছলিম আইডাৰ হিন্দু যিয়ে হওক বাংলাদেশী মানে বাংলাদেশী হয় হি মুছলিম হলেও চালা বাংলাদেশী হিন্দু হলেও বাংলাদেশী আৰু ইয়াতে আমাক এই পাৰ্টিয়ে কি কৰিছে দুটা মাজত ভাগ কৰি দিছে হিন্দু মুছলিম ভাগ কৰি দিছে মানুহৰ মানত খুমাই দিছে যে জাতিটো জালে যাওক আৰু খেলখন খেলি আছে জাতিটো জালে যাওক এতিয়া হিন্দু আৰু মুছলিম হিন্দু জনসংখ্যা কমি গৈছে আমি হিন্দু জনসংখ্যাৰ কাৰণে আমি বাংলাদেশৰ পৰা আমি জনসংখ্যা আনিম হা মুছলিমৰ লগত ফাইট কৰিবৰ কাৰণে আমাক সেইটোৱে লগাই দিছে মানুহৰ মনত হৈছে কিন্তু হিন্দু মুছলিম এইবিলাক ধৰ্ম এইবিলাক বাদ দিয়ক জাতিটো হৈ গ'ল প্ৰথম আমি অসমৰ অসমীয়া হয় জাতিটো আমাৰ আগত আৰু জাতিটোৰ কাৰণে প্ৰত্যেকজন হিন্দু মুছলিম যিমান যি আছে সব জনগোষ্ঠী মানুহ এক হৈ কেনে মাত দিব লাগিব আৰু ইয়াৰে অপজিটত আহিব লাগিব আৰু যদি হেতু কৰিব নোৱাৰো আমি অসমীয়া নহয় এই গামোচা আজি মাথাত মাৰিছো 2 দিনৰ পিছত এই গামোচাৰ আমাৰ ইজ্জত নোহোৱা হ'ব আৰু এই গামোচা আজি দুখ লাগিছে আজি এইবিলাক ভিডিঅ' আমি পাব্লিচিটি পাবলৈ নবনাও এইবিলাক ভিডিঅ' আমি লাইকছ পাবলৈ নবনাও মানুহৰ মনত সেই কথাটো আমাৰ কথাটো যেন যাই পাক 10 জন মানুহ খাৰা হওক হেতু কাৰণে বনাও কিছুমান আহে দালালি পাৰ্টিৰ দালালি বেলাগে বকিবৰ কাৰণে আজিও আহিব পাৰ্টিৰ দালাল বেলাগে ক'ব লাগে ঘেন্টা বুলি কৈ দিলো ভয় নকৰো জয়া এখন কয় যেতিয়া ওলাই আহিম কাকো খাতিৰ নকৰো হা হেমন্ত বিশ্ব শৰ্মা কোন বামুণ তেখেত কি বাংলাদেশী নেকি এজন অসমীয়া মানুহ আৰু এটা সময়ত কি কম আজি কলে এইবিলাক ডাঙৰ কথা হয় কিন্তু কথা কৈছো এটা সময় সবতছে বেছি ময়ে তেখেতৰ বিগ ফেন বুলি যে কয় সেইটো ময়ে আছিলো বহুত ভাল পাইছিলো এটা লৰাই কৈছিলে মোৰ আগত যে ই CM হয় যোগ্যৰে নহয় তাৰ নাগৰ 7টা চিলাই পেলাই দিছো আৰু আজি মই কৈছো ই মানুহ হোৱাৰ যোগ্য নহয় আপুনি মানুহ হোৱাৰ যোগ্য নহয় যিখিনি কাম কৰি আছে আপুনি মানুহ হোৱাৰ যোগ্য নহয় আৰু হেদিনাখন পাৰ্লিমেন্টত চালো আমাৰ কি নাম ইয়াৰ চন্দ্ৰমোহন পাটোৱাৰী কি কৈছে জয় অসম কোৱা বোলে অধিকাৰ হিয়তৰে আছে হা জয় অসম কোৱা কাৰ অধিকাৰ আছে যোনে অসমৰ স্বাৰ্থত কাম কৰিছে জয় অসম হিয়তৰ কোৱা স্বাৰ্থত আছে হিয়তে ক'ব পাৰিব যোনে অসমৰ কাৰণে অসমীয়াৰ মানুহৰ কাৰণে মাত দিছে হা ইয়াতে বাংলাদেশীক সাপোৰ্ট কৰা বেলাকক আমাক নালাগে জয় অসম ক'বলৈ কাৰণে হা ইয়াতে জয় অসম শব্দটো লৈ কিনে যে পলিটিক্স নকৰে জয় অসম প্ৰত্যেকজন অসমীয়া মানুহে কোৱা অধিকাৰ আছে আৰু আপোনালোকে কি কৰিলে পাৰ্টিৰ আহাৰ লগে লগে ভাজ বদলি গ'ল বাংলাদেশী হাটাও কৈ বাংলাদেশী সেইবিলাক কৰিলে সেয়াই আমাক ইমান দিনেদি লাগিছিলে সেইটোৱে আমি বিচাৰিছিলো চব একে যি দেখা গৈছে চব একে সো মই সেইকাৰণে গোটেই অসমীয়া ৰাইজক এটাই কথাই মই হাত জোৰ কৰি কিনে সুধিছো যে আপোনালোকে ভয় নকৰিব যে আপোনালোকৰ কিবা চাকৰি যাব কিবা হ'ব সবে একেলগে গুট খাই ওলাই আহক মাত মাতক আৰু দেখাই দিয়ক নিজৰ জাতিৰ কাৰণে মাত মাতক যদি সঁচাকে নিজৰ গাত অসমীয়া তেজখিনি আছে তে সব একেলগে ওলাই আহক এক গুট হ'ব লাগিব সময় আহি গৈছে আৰু ওলাই আহক ওলাই আহি কিনে আমাৰ অসমীয়া ভাষা আমাৰ অসমখন এই সেকেন্ড বাংলাদেশী হোৱাৰ পৰা বচাই লওক আৰু হেতু কাৰণে প্ৰত্যেকজন ৰাইজক মই হাত জোৰ কৰি কিনে আপোনালোকৰ ওচৰত ভিক্ষা খুজিছো যে প্ৰত্যেকজন ৰাইজে যেন ঘৰৰ পৰা ওলাই আহক আৰু এই অসমখন আৰু এই আমাৰ অসমীয়া ভাষাটোক ৰক্ষা কৰক নহলে আৰু বেছি দিন নাই
বেছি দিন নাই, দিন বুলি ক'লো আৰু বেছি দিন নাই কি আমাৰ এই গামোচাখনৰ সন্মান নোহোৱা হ'ব। আৰু এই সন্মান নোহোৱা কৰিব এই আমাৰ এই জাতিদ্ৰোহী এইবিলাক চৰকাৰে, এইবিলাকে আমাৰ সন্মান নোহোৱা কৰিব। তাৰ বাহিৰে আৰু একো মই কি কৰিম, আমিতো লাগি আছোঁ। বহুতে ক'ব ভিডিঅ' বনাই থাকে একো কৰিব নোৱাৰে। চ' মোৰ প্ৰফাইলত যাই কিনে ভালকৈ চালে হ'ল মই কি কৰিছোঁ কি কৰা নাই। যিখিনি পাৰিছোঁ ক্ষমতা দি সেইখিনি কৰিছোঁ আৰু পিছলৈও কৰি যাম। কিয় আমি কাকো কোনো পাৰ্টিৰ ছাপৰ্টত নাই, কোনো নেতাৰ দালালি নকৰোঁ। অসমত থাকোঁ, অসমীয়া বুলি নিজক ভাবোঁ। ধৰ্মৰ পিছত ধৰ্মক লৈ কিনে আমি খেলা খেলি নকৰোঁ। আমি ইয়াতে চববিলাক এক হৈ থাকোঁ। সেইটোৱে আমাৰ মেইন মটো আৰু সেইটোৱে আমি চলোঁ আৰু সেইটোকে আমি আনিব বিচাৰিছোঁ। চ' যোনে আৰু যি ক'ব বিচাৰে আমাক ক'ব পাৰে, আমি তাৰ কাৰণে কেয়াৰ নকৰোঁ। কিন্তু মই আজি এটাই ৰিকুৱেষ্ট কৰিছোঁ, গোটেই অসমবাসীলৈ বাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যেন ওলাই আহে, ভয় নকৰে, কাকো ভয় নকৰিব আৰু ওলাই আহক আৰু দেখাই দিয়ক যে অসমীয়া এতিয়াও আছে, এতিয়াও অসমীয়া আছে, তেজ আছে এতিয়াও। যেনেকে মোগলক খেদিছিলো সেনেকে বাংলাদেশক খেদিম এবাৰ। এইটোৱে কথা। আৰু যেতিয়া লাচিত বৰফুকনে নিজৰ দেশৰ কাৰণে মোমায়েকক মাৰি পেলাব পাৰিছিলে, আমি সেইৰে বংশটো, আমিতো সেইৰে তেজ থকা বুলি কওঁতো। তেনেহ'লে আজি সেই তেজক ক'ত, সেই তেজ ক'ত? আজি চব মানুহে সেইটো ভাবি ওলাই আহক যে দেশ আজি আমাৰ বিপদত আছে আৰু আমাৰে মানুহে দেশখন বিক্ৰী কৰিব গৈছে বাংলাদেশী হাতত। আৰু আজি আমি সেই লাচিতৰ কামখিনি কৰিব লাগিব আৰু আমি ওলাই আহিব লাগিব আৰু তাৰ কাৰণে আমি মাত দিব লাগিব। আৰু যদি এইখিনি কৰিব নোৱাৰোঁ তেনেহ'লে নেক্সট টাইম নিজৰ নামত আমি কি হয় অসমীয়া শব্দটো নালাগাব। সেইটো অধিকাৰ আপোনালোকে হেৰাই দিব, সেই অধিকাৰ আপোনালোকৰ নাই। আৰু মই বাৰ ৰিপিট কৰিছোঁ, বাংলাদেশী মানে হিন্দু মুছলিম যিয়ে হওক, ফৰেনাৰে আৰু আমি তাৰে এগেইনষ্টত যামেই। সি আইডাৰ মুছলিমেই হওক, সি আইডাৰ হিন্দুৱে হওক, ইয়াত থকাখিনিকো আমি দৌৰাই খেৰাম, আহিব বিচৰাখিনিকো আমি পিটি আকৌ পঠাম। আৰু সেইখিনি কাৰণে যে মৰিব লাগে, জেলত যাব লাগে, 10 বাৰকৈ সোমাম। কিন্তু নিজৰ অসম আৰু নিজৰ মাটিৰ কাৰণে আমি যুঁজিম। দেখা যাওক আমাক এতিয়া কি কৰে কি নকৰে, কিন্তু আমি যুঁজিম। জয় আই অসম, জয় আই অসম। জয় আই অসম।